আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সো হাউ আর ইউ? আশা কৰো ভালে আছা। তুমি আজি তোমালোকৰ অসমীয়া মাধ্যমৰ প্ৰথম শ্ৰেণী, ঠিক আছে? প্ৰথম শ্ৰেণীৰ গণিত কিৰণ না কি লম? গণিত কিৰণ। এতে কি দিয়া আছে? আমি অনুশীলনী 8 আৰম্ভ কৰিছিলো, 11 2 কৰিছো 3 নম্বৰ। 3 নম্বৰটো কি দি আছে? পৃষ্ঠা নাম তোমালোকে চোৱা। পৃষ্ঠা নম্বৰ দি আছে 28 29 নং পৃষ্ঠা। হা, পৃষ্ঠা নাম 29, ঠিক আছে? কি দিয়া আছে যে এটা ঠাইৰ নামৰ প্ৰথম আখৰটো ময়াকাৰ মা, প্ৰথম আখৰ ময়াকাৰ মা, দ্বিতীয় আখৰ কি লিখিছে কি দ্বিতীয় আখৰ চতুৰ্থ দিয়া আছে ছ, দ্বিতীয় আখৰ ম, দ্বিতীয় আখৰটো লিখি দিলো। তাৰপিছত তৃতীয় কি আছে? তৃতীয় আখৰটো কা, তৃতীয় আখৰ। চতুৰ্থ আখৰ কি আছে? ছ, আৰু পঞ্চম কি আছে? ৰ। কি হল? মান কা আচৰ, হয় নহয়? তো 3 নম্বৰৰ এই খালি ঠাইটোত মানকাচৰ বুলি লিখিব লাগিব, ঠিক আছে? নেক্সট আমি আহি যাওঁ 4 নম্বৰ। 4 নম্বৰ কি দিয়া আছে? বাওঁফালৰ পৰা প্ৰথম অংকটো 1, মানে ইয়াতে 1 আছে, ইয়াতে 7 আছে। তো বাওঁফাল কোনটো? আলটিমেটলি এইটো মোৰ বাওঁফাল, হয় নহয়? বাওঁফালৰ প্ৰথম অংকৰ 1, মই 1 লিখি দিলো। তাৰ পিছত কি লিখিব লাগে? 7, ইয়াতে 7 লিখি দিলো। কেইটা কি হল এইটো সংখ্যা? 17 না? 1 * 7 17। তো এইটো 30 নম্বৰ পৃষ্ঠা 4 নম্বৰত 17 এনেদৰে লিখিব লাগিব, ঠিক আছে? তাৰ পিছত 5 নম্বৰ। 5 নম্বৰ চোৱা। সফলত দ্বিতীয় সংখ্যাটো দ্বিতীয় সংখ্যা সফলত মানে এই যে ৰাইট সাইডত এটা 5 বহিব ৰাইট সাইডত, আৰু বাওঁফালত প্ৰথম অংক 1, বাওঁফালে মানে এইফালে হ'ব 1। কিমান হ'ল? এতে 15 হ'ল নে নাই? এইটো হ'ব উত্তৰ। তাৰ পিছত কি আছে? তোমালোকৰ ঘৰত ক্যালেন্ডাৰ আছে নে? তলৰ ক্যালেন্ডাৰখন মন কৰা, ঠিক আছে? এই ইয়াতে দেখা, ক্যালেন্ডাৰটো চাই কৰিব লাগিব। এই চোৱা ক্যালেন্ডাৰটো। প্ৰথম দেওবাৰ, দ্বিতীয়তে সোমবাৰ, তৃতীয় মঙ্গলবার, চতুৰ্থ বুধবার, পঞ্চম বৃহস্পতিবার, ষষ্ঠ শুক্ৰবাৰ, সপ্তম শনিবাৰ, হয় নহয়? এটা ক্যালেন্ডাৰ দি আছে। এটা মাহ জানে মে 2016 মে মাহটোতে গোটেইখিনি দিয়া আছে। তাৰপিছত কি আছে? সপ্তাহ কোনটো দিন প্ৰথম দ্বিতীয় তৃতীয় আদি আস্থানি দেখুৱাই দিয়া। সপ্তাহত কোনটো দিন প্ৰথম দ্বিতীয় তৃতীয়? প্ৰথম দ্বিতীয় তৃতীয়, প্ৰথম দ্বিতীয় তৃতীয় কি কি? দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, হয় নহয়? সো দেওবাৰ এটা দিয়া আছে। দ্বিতীয়তে কি হ'ব? তেনেহ'লে দ্বিতীয়তে সোমবাৰ আছে, দ্বিতীয়তে সোমবাৰৰ লগত মিলাব লাগিব। তৃতীয়তে কি আছে? মঙ্গলবাৰ, মঙ্গলবাৰ তৃতীয়ৰ লগত মিলাব লাগিব, হয় নহয়? হয় নহয়? তাৰ পিছত কি দিয়া আছে? মঙ্গলবাৰৰ পিছত কি হবে? বুধবাৰ চতুৰ্থ, তো বুধবাৰ চতুৰ্থৰ লগত মিলাই দিব লাগিব। বৃহস্পতিবাৰ কি দি আছে? পঞ্চম, হয় নহয়? তো বৃহস্পতিবাৰৰ লগত পঞ্চম মিলাব লাগিব, পঞ্চম। তো শুক্ৰবাৰৰ লগত ষষ্ঠম, আৰু শনিবাৰৰ লগত সপ্তম। এই যে এনেদৰে মিলাব লাগিব। মই মিলাই দিছো অলৰেডি, ঠিক আছে? তো এইটো তোমালোকে যিহেতু কৰা নাই, বাৰে বাৰে ভালদৰে ঘৰত কৰিবলৈ যত্ন কৰিবা। আৰু কথাটো হ'ল, মই আজি বেছি সময় নলওঁ, যিহেতু সময় নাটনি। আজিৰ ক্লাছ মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।